আজি মই দৰ্শকসকলক দুটামান হাতৰ সুধিম দেই, কমেণ্ট কৰি জনাবচোন কিনো হ'ব পাৰে। মইতো জানোৱেই বাৰু, আপোনালোকে কমেণ্ট কৰি সুধিবচোন। কি জীৱ আগফালৰ পৰা খাই গুৰিলৈকে খায়, কিন্তু গুৰি ফালৰ পৰা খাব নোৱাৰে। আকৌ সুধিছোঁ, কি জীৱই আগফালৰ পৰা খাই গুৰিলৈকে খাই শেষ কৰে। আৰু এটা সুধিছোঁ, মানুহৰ ঘৰত খাদ্য হিচাপে খোৱাৰ পৰা পেলোৱালৈকে কি বস্তু বেছি প্ৰয়োজনীয়? মানুহৰ ঘৰত খাদ্য হিচাপে খোৱাৰ পৰা পেলোৱালৈকে কি বস্তু বেছি প্ৰয়োজনীয় হয়? কমেণ্ট কৰি জনাবচোন আপোনালোকে, কোনেনো পাৰে। এই দুটাই আছিলে আজি হাতৰ প্ৰথম আপোনালোকক সুধি চাইছোঁ। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ফেচবুকত যদি চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰিব। কিন্তু উত্তৰটো আপোনালোকৰ ফালৰ পৰা জানিবৰ কাৰণেহে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। লাইক শ্বেয়াৰ এইবিলাক বাৰু এইটো আপোনালোকে মনে জানি যি কৰে আৰু। এয়াই আছিলে আজি ভিডিঅ'টো, মানে ইমানেই আৰু সমাপ্ত।